আপোনালোকে চাই আছে আছামিজ হেল্থ টিপছ ইউটিউব চেনেল। আজি আপোনালোকক জনাম জালুকৰ ঔষধি গুণসমূহৰ বিষয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছালৰ কোনো ধৰণৰ ফোঁহা উঠিলে কেইটামান জালুক এখন শিলৰ পতাত পানীৰে সৈতে পিহি আঙুলিৰে কেৱল ফোঁহাটোত লগাই দিলে সেই ফোঁহাটো বহি যায়। এটা জালুক বেজিৰে ফুটা কৰি সেইটো চাকিৰ শিখাত জ্বলাবলৈ দিয়ক। এতিয়া তাৰ পৰা যি ধোঁৱা ওলায় সেইখিনি নাকেৰে টানি শৰীৰৰ ভিতৰলৈ যাবলৈ দিয়ক। এনে কৰিলে মূৰৰ বিষ দূৰ হয়। আধা চামুচ জালুকৰ গুড়িৰ লগত অকণমান ঘিউ মিহলাই পুৱা গধূলি নিয়মিত ৰূপত খালে চকুৰ দৃষ্টিশক্তি বাঢ়ে। 4-5টা জালুকৰ লগত 15টা খিচমিচৰ দানা চোবাই খালে কাহৰ ক্ষেত্ৰত লাভজনক হয়। যদি জ্বৰত ভোগে তুলসী আৰু জালুক দি চাহ তৈয়াৰ কৰি খালে কিছু আৰাম পোৱা যায়। আপোনাৰ ৰক্তচাপ আছে নেকি? তেন্তে দিনত 2-3 বাৰ 5টা জালুকৰ লগত 21টা খিচমিচৰ দানা সেৱন কৰাৰ অভ্যাস কৰক। জালুকে শৰীৰৰ মেদ হ্ৰাস কৰাৰ ক্ষেত্ৰতো সহায় কৰে। শৰীৰৰ ওজন কমাবলৈ অন্য উপায় অৱলম্বন কৰাৰ লগতে আপোনাৰ আহাৰত জালুকৰ পৰিমাণ বৃদ্ধি কৰক।